হেল্ল' এভৰিৱান সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ যোৱাটো ভিডিঅ'ত মই আপোনালোকক মোৰ 5 মাহৰ যি নিয়ম কৰিছিলে পঞ্চামৃতৰ সেয়া দেখাইছিলোঁ আজি তাৰ পিছৰ অংশ ভিডিঅ'খিনি লৈ আহিলোঁ আপোনালোকৰ মাজলৈ কেনেদৰে মোক এতিয়া খুৱাইছিলে কি নিয়ম কৰি তাকে দেখাব লৈছোঁ এয়া মায়ে প্ৰথমতে নিয়ম কৰিব লৈছে এয়া পঞ্চামৃত পায়সৰ লগত মিলাই পেলাই মায়ে খুৱাবলৈ লৈছে মোক প্ৰথমতে তাৰপিছত বাকী ঘৰৰ পৰিয়ালৰ সকলোখিনিয়ে মোক খুৱাব প্ৰথমতে মায়ে খুৱায় এয়া মায়ে মোক খুৱাইছে এতিয়া সকলোখিনি মায়ে তিনিবাৰকৈ মোক খুৱাইছিলে পঞ্চামৃত পায়স প্ৰসাদ ফল মূল এনেদৰে মায়ে প্ৰথমতে খুৱাইছিলে মা অকণমান অসুস্থ হৈ আছে সেইবাবে মই অকণমান মাক সহায় কৰি দিছোঁ খোৱা সময়ত মায়ে যিহেতু এইফালে আনি কৰি পটককৈ দিব পৰা নাই সেইকাৰণে ময়ো অকণ মাক আগবঢ়াই দিলোঁ আৰু এইফালে খুৰী হাজবেণ্ড শাহু মা বৌ ৰ'জ সকলোখিনি ৰখি আছে আৰু খুৰাৰ ল'ৰাৰ যি বোৱাৰী আহিছিলে তাইক ভিডিঅ' কৰিব দিলোঁ তাই ভিডিঅ' কৰি আছে এয়া মায়ে মোক পঞ্চামৃত খুৱাইছে টেষ্টি হৈছেনে আমাৰ ফালেও প্ৰসাদ তেনেকৈ নিদিয়ে আমাৰ মাজনীক খোৱাতে দেখিছিলোঁ প্ৰসাদ নিদিয়ে আমাৰ ফালে আমাৰ অকল পায়স খুৱায় মায়ে খুৱাই হোৱাৰ পিছত এতিয়া আহিছে শাহু মা শাহু মায়ে খুৱাব লৈছে এয়া এতিয়া শাহু মায়ে খুৱাব লৈছে খোৱা খাই লোৱা আজিবা ভাগ কৰি দিবা যাব সময় ৰজে হিচাপ ল'বলৈ বহি আছে হাঁহিছে চোৱা আকৌ ইমান টান ৰসগোল্লা আজি এতিয়া খুৱাবলৈ লৈছে আমাৰ ৰজে সকলোৱে যেতিয়া খুৱাই আছিলে তাই মানে কৈছে ময়ো খুৱাম সেইকাৰণে তাইকো এয়া নিয়ম কৰিবলৈ দিছে আৰু এয়া ৰজেও চবকে চাই আছে মানে কেনেদৰে খুৱাইছিলে সেইকাৰণে চবৰে যেনেকৈ খুৱাইছিলে সেই তেনেকৈ তাই এতিয়া এয়া মোক খুৱাবলৈ লৈছে তিনিবাৰকৈ দিছে তাইও মানে ইমান মনত ৰাখিছে এয়া তাই খুৱাই আছে মোক এতিয়া প্ৰসাদ দিয়া বুটো মিক্স কৰি দিয়া আকৌ প্ৰসাদ দিয়া নিজে খাব দে হা অকমান দিয়া ৰজে নাৰিকল অকণ খুৱাই দিয়া প্ৰসাদটো প্ৰসাদ নিজে খাব এনেকে খোৱা মিঠা দিলে কিন্তু বেছিকে নিদিব দেই প্ৰসাদটো ধেৰ দিলে থাকিব মাহঁতে খাব মই প্ৰসাদ খাই বেয়া নাপাওঁ যদিও মানে এতিয়া মন যোৱা নাই খাব মই কিন্তু ইমান খাব নোৱাৰোঁ অকণমান খালে হৈ যায় সকলোৱে নিয়ম কৰাৰ পিছত এতিয়া হাজবেণ্ডে প্ৰসাদ খাইছে আৰু ময়ো নিজে এতিয়া খাব পাৰিম আৰু এতিয়া এয়া বৌয়ে লাষ্টত কৰিলে নিয়ম
আৰু সকলোৱে নিয়ম কৰা হোৱাৰ পিছত এয়া নিজে নিজে সকলোৱে প্ৰসাদ খাই আছে আৰু মই খাই আছোঁ পাকঘৰত। এয়া মাহঁত ইয়াতে বহিছে খোৱাৰ ৰুমতে। এয়া মোৰ মা ইয়াতে বহি পায়স খাই আছে পাকঘৰতে। দেউতালে পঞ্চমীতৰ নিয়ম হোৱাৰ পিছত এতিয়া ভাতৰ যোগাৰ কৰিছে এয়া বৌ আৰু ভাইটি বোৱাৰীয়ে কাটি আছে পাচলি আৰু এজনী আমাৰ ৰোজ আৰু মই বহি আছোঁ আৰু এয়া দেখিছেনে মৰমতে গোৱা মাৰি ধৰিছে আৰু এই হাজবেণ্ড আমি বহি আছোঁ। আমি বহি কথা পাতি থাকোঁতে বৌয়ে ভাতো বনালে। ভাত বনাই হৈছে আৰু আমি এতিয়া এয়া মা আৰু ৰোজ শুই আছে বিচনাত। মই আৰু এয়া মণি বৌ আৰু হাজবেণ্ড আমি তিনিয়ে কথা পাতি আছোঁ বহি বহি। ভাত বনাই হৈ গ'ল, বৌয়ে লৰালৰিকৈ ভাত বনালে আৰু এতিয়া সকলোখিনি আমি এনেকৈ পকাতে বহিছোঁ খাবলৈ। বৌয়ে বিলাই আছে। এয়া আজি মাংস বনালে, মাছ বনালে। মাক দিছোঁ চকীতে বহি খাবলৈ। মায়ে তলত বহিব নোৱাৰে সেইকাৰণে চকীতে দিছোঁ। মায়ে মাছ খাইছে, তথাপিতো মই মাক কৈছোঁ মাংস অকণো টেষ্ট কৰিব বুলি। এয়া গোটেইখিনি মিলি এনেদৰে এসাঁজ খালোঁ আৰু আজি। ঐ ৰোজ এইফালে চা। আলু এপিচ দিব। মায়ে মাছ কণ ঢালি দিছে। এতিয়া মই মোৰ কাঁহীখন দেখাই দিছোঁ। এয়া মাংস মাছৰ ফ্ৰাই মা ভাগৰ পৰা দিছে এইখন আৰু এয়া মিক্স ভাজি দালি। এনেদৰে আমি ভাত খাইছিলোঁ। এয়া দেখাই দিছোঁ ধুনীয়াকৈ আৰু নেমু আছিলে লগত। এতিয়া এয়া মা যাবলৈ ওলাইছে, মাক ধৰি আনিছে হাজবেণ্ডে আৰু মই। এয়া আমি বাহিৰলৈ আহিছোঁ ফটো দুখনমান উঠোঁ বুলি। ফটোকেইখন মই ভিডিঅ'টোৰ শেষত শ্বেয়াৰ কৰি দিম আপোনালোকক। বাই বাই। খোজকাঢ়িব যাওঁ। এতিয়া এয়া মাহঁত যাবলৈ ওলাইছে, গাড়ীত উঠিবলৈ আহিছে বৌহঁত আৰু ফটো চবৰে লগতে উঠিছোঁ আৰু ভিডিঅ'টোৰ শেষত ফটোখিনি মই শ্বেয়াৰ কৰিছোঁ। এয়া পঞ্চমীত খোৱাৰ সময়ত উঠা সকলোখিনি ফটো ইয়াতে শ্বেয়াৰ কৰিলোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।